গাইছ বিহু বুলি আজি মামাহঁতৰ ঘৰলৈ যাম বুলি ভাবিলো। তো কি ভবামতে কাম, গাড়ীত কৰিলো ফোন আৰু গাড়ী ৰাস্তাত হাজিৰ। আৰু এইফালে মিত্ৰনীহঁতক বাই বাই দি আমি মামাহঁতৰ ঘৰলৈ বুলি ওলালো। আৰু আমাৰ এইফালে গজৰা চলাইছে, সেইবাবে ফৰেষ্টমেন বিলাক আহিয়ে আছে। বেলেগ নকলেও আজি কিন্তু মোক সৌগা দেখাইছি দ। আৰু আমি এইদৰে যাত্ৰা আৰম্ভ কৰিলো। আৰু এইবাৰ মই গাড়ী চলাম। নচলাও এনাই মিছাই কৈছো। আৰু বজাৰ পোৱাত দেউতাই কিবা কিবি ললে। আৰু ফাইনেলি আমি মামাহঁতৰ ঘৰত আহি পালো। আৰু আহিয়ে মামাৰ মোবাইলত অকমান গেম খেলিলো। আৰু 4 মান বুয়াও ললো। কিন্তু মোবাইলৰ চাৰ্জ দেখি ইচ্ছাৰ বিৰুদ্ধে মোবাইলটো থৈ দিব লগা হ'ল। আৰু ভাত পানী খাই আমি ঘৰলৈ বুলি ৰাওনা হলো। প্ৰথমতে আমি খোজকাঢ়ি আহিছিলো। আৰু খোজকাঢ়ি আহি থাকোতে এখন ইলেক্ট্ৰিক ৰিক্সা লগ পালো। আৰু সেইখনতে উঠি আমি ঘৰ পালো। ঘৰত আহি দেখিলো মোৰ হায়াবুছাখন ইয়াতে পৰি আছে। আকৌ বায়ে বোলে এটি পাৰ্চ অৰ্ডাৰ দিছে। পাৰ্চটো বোলে ৰিটাৰ্ণ কৰিব, কাৰণ জোখতকৈ বহুত ডাঙৰ। মই ভাবিলো খুলি চাও এবাৰ কিনো পাৰ্চ আনিছে। পাৰ্চটো দেখো ভালেই, গ্লেমোডা কোম্পানী। আজিলৈ বাই, নেক্সট মিনি ব্লগত লগ পাম।